বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো আজি হৈছে কাতি বিহু বুলিনো মই কি কৰিলোঁ আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ আৰু লগতে মোৰ চেনেলত যোনে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কাতি বিহু বুলিনো কি যোগাৰ কৰিলোঁ ঘৰত এইপিনে নাৰিকল কাটিছে এইপিনে ঔ কাটিবলৈ লৈছে এয়া ঔ সেই কাটি কিনে থৈছে বেটাই পুৰা একদম আগত বহি লৈ কিনে ঔ কটা চাই আছে সেয়া চাওকচোন এয়া ঔখিনি ধুই পেলাই শুকাবলৈ দিছোঁ এয়া মই ঢিপ বনাবলৈ লাগি গ'লোঁ এয়া ঢিপটো টিকুট মানিকৈ বনাইছোঁ বেছি ডাঙৰকৈ বনোৱা নাই ঠাইখিনি মুচি পেলাই থৈ দিলোঁ এয়া পথাৰত চাকি দিব যাব ওলাইছে এয়া চাওকচোন কি ধুনীয়া লগাইছে পথাৰখন সেউজীয়া এয়া পথাৰৰ মাজে মাজে আমি গৈ আছোঁ এয়া চাকি জ্বলালে পথাৰত চাকি দিয়া হ'ল এতিয়া মন্দিৰত চাকি দিব যাম এয়া মন্দিৰত চাকি দিব আহিছোঁ মন্দিৰত চাকি দি গৈছে এই টিকলাকৈ মন্দিৰত চাকি দিব আহিছে চাকি দিবৰ কাৰণে ঔ আৰু শলিতা যোগাৰ কৰি থৈ দিছে মায়ে কাঁহীখনত এয়া ৰাস্তাত চাকি জ্বলাবলৈ আহিছোঁ এয়া চাকি দি আহি পেলাই থাপনাৰ ওচৰত থিয় কৰিলোঁ এইপিনে নাৰিকল কাটিলে এইপিনে ঔ কাটিব ধৰিছে এয়া ঔ এয়া কাজি কাটিব হৈছে তো আজিলৈ ভিডিঅ'টো এইখিনি তো বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ